মানুহক মানুহ হিচাপে মূল্য দিব লাগিব কোটি টকা লাখ টকা যিমান টকাৰে গাড়ী নিকিনক কিয় আপুনিও কোটি টকাৰে গাড়ী কিনিছে নেকি আপুনি যদি 1 কোটি 2 কোটি টকাৰে গাড়ী কিনিছে তেতিয়া হলে ডন গিয়াৰত চলাই যাওক আপোনাৰ লগত কোনেও নহয় গৰীব মানুহ মানে গৰু বেৰা ছাগলী বুলি ধৰি লওক স্ক্ৰিনত দেখুৱাবলৈ যত্ন কৰিম 5 মিনিট মান আগত মই ইয়াত থিয় হৈ আছো এজন ব্যক্তি সাধাৰণ ব্যক্তি দুখীয়া ব্যক্তি সাইকেল লৈছে সাইকেলত দুটা বস্তা আছে আপোনালোকে স্ক্ৰিনত দেখি আছে আৰু সেই দুটা বস্তাৰে তেও বজাৰত গৈ আছে কিন্তু ইমানেই ৰক্ত গৰম ইমানেই টকাৰ গৰম ইমানেই কোটিপতি ইমানেই ধনী তেও বৰ্তমান সময়ত কোটি টকাৰে গাড়ী কিনিছে সাধাৰণ মানুহক কুকুৰৰ সমানো মূল্য নিদিয়ে ব্যক্তিজনে এইখন ৰাস্তাৰে সাইকেল লৈ গৈ আছিল আৰু আপোনালোকে দেখি আছে কাদ গাড়ীখন ইমান স্পীডত গৈছে আপোনালোকে ধৰি ল'ব পাৰে 60-70 গৈ আছে গাড়ীটোৰ স্পীড এতিয়া মোৰ প্ৰশ্ন তেও কোটি টকা লাখ টকা যিমান টকাৰে গাড়ী নিকিনক কিয় মানুহক মানুহ হিচাপে মূল্য দিব লাগিব আপুনি আজি কোটি টকাৰে গাড়ী কিনিছে সেই টকা কিন্তু আমাৰ গৰীব মানুহৰো ভাগ আছে তাত আপুনি গৰীব মানুহৰ টকাৰে টেক্স লৈছে চৰকাৰে টেক্স লৈছে আৰু চৰকাৰৰ পৰা আপুনি দৰমহা লৈ আছে আপুনি গৰীব মানুহক কুকুৰৰ সমানো মূল্য নিদিব আমি মানি লম নেকি আজি হয়তো আপোনাৰ বিৰুদ্ধে মই মন্তব্য কৰাৰ পিছতে আপোনাৰ গা জ্বলি থাকিব মই সেইখন ঘটনাস্থলীত গৈছিলো কিন্তু আপোনালোকৰ যেটো ব্যৱহাৰ মই স্থানীয় যুৱক মই সকলো সময়ত যিসকল সামাজিক সাম্প্ৰদায়িক বিষয়সমূহলৈ মন্তব্য কৰো কিন্তু এতিয়া আমি দেখি আছো আমাৰ অঞ্চলৰ একাংশ ব্যক্তিয়ে সীমা লংঘন কৰি আছে মানুহক মানুহ বুলি কেয়াৰ নকৰে মানুহক তুচ্ছ তাচ্ছিল্য কৰে গৰীব দুখীয়া মানুহক এতিয়া কথা হল সেইজন ব্যক্তিক যেতিয়া ইয়াত কাদত দি পিনে থৈ গৈছে আপোনালোকে স্ক্ৰিনত দেখি আছে আৰু তাৰ পিছত মই ব্যক্তিজনক বাইকত উঠাই লৈ গৈছিলো আৰু তাৰ পিছত তাত এজন শিক্ষক সন্মানীয় ব্যক্তি আমি আগে পূৰ্বৰে পৰা জানো আমাৰ ৰংগেশ্বৰী গাঁৱৰ এজন সন্মানীয় ব্যক্তি আমি সকলো সময়ত সন্মান কৰো কিন্তু সন্মানীয় ব্যক্তিয়ে যেতি অসন্মানীয় কাম কৰে তেতিয়া হলে আমি গেন্টা বুলিও কেয়াৰ নকৰো যিমান ডাঙৰেই হওক কিয় যিমান কোটিপতি নহওক কিয় তাৰ পিছত যেতিয়া সেই সাইকেলৱালাজনে গৈছিলে গাড়ীৰ ওচৰত গৈ পিনে গাড়ী খুদেক উল্টি মানে সেই কোটিপতি কোটি টকাৰে গাড়ী কিনিছে গাড়ীৱালাৰ মালিকজনে আহি ধমকি দিয়া আৰম্ভ কৰিছে দুখীয়াজনক মই ভিডিঅ' কৰা আৰম্ভ কৰিছো সেই মা শিক্ষকজনৰ পত্নীয়ে আহিছে হা আমাৰ স্থানীয় যুৱক আপুনি ভিডিঅ' কৰি আছে কিয় হাৰে আমি স্থানীয় যুৱক বুলি তোমালোকে স্থানীয় সাধাৰণ গৰীব মানুহক লাত মাৰিবা আমি মনে মনে থাকিম নেকি সাইকেল সাইড কেন না না এটা কি করে সাইকেল আপোনালোকে নিশ্চয় দেখিলে অলপ অলপ উপলব্ধি কৰিব পাৰিব বহু কথা কলো ভিডিঅ'টো বেছি দীঘলীয়া কৰিব নিবিচাৰো কিবা ভুল ত্ৰুটি হলে আপোনালোকে ক্ষমা কৰি দিব বুলি আশা ৰাখিছো জয় আই অসম